BTC অঞ্চলত বিশেষভাৱে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যোৱা 2 মাহৰ পৰা মেলেৰিয়া অলপ কেছ বাঢ়ি আছে। বাকি ডিষ্ট্ৰিক্টতো আছে, কিন্তু বাকি ডিষ্ট্ৰিক্টৰ কেছটো বহুত কম। কোকৰাঝাৰত আজি এতিয়ালৈকে আমি যেটো হিচাপ পাইছো 2096 মেলেৰিয়া পজিটিভ টেষ্ট হৈছে। ইয়াৰ ভিতৰত PV যেটো প্লাজমোডিয়াম ভাইভেক্স বুলি কোৱা হয় এটো 1674 আৰু PF এটো 422 আৰু টোটেল 2096 আমাৰ মেলেৰিয়া পজিটিভ পাইছো। আৰু এতিয়ালৈকে আমাক হেলথ ডিপাৰ্টমেন্টৰ পৰা যিখিনি খবৰ দিছে ইয়াত 5 জন মেলেৰিয়া ঢুকাইছে, 7 জন ৰিপৰ্ট আছে। ঠিকও আছে। মই আজি আমি লুংচুঙলৈ গৈছিলো আৰু লুংচুং এৰিয়াতে সবচে বেছি মেলেৰিয়া পজিটিভ এটো চলি আছে। আৰু সেই কাৰণে অহা পৰহিৰ পৰা লুংচুং এৰিয়াত 6টা আমাৰ FRC আছে, কিন্তু এটা FRC ডাঙৰ কাৰণে টোটেল 7টা মেলেৰিয়া কেম্প বা হেল্থ কেম্প আমি তাতে এমাহৰ কাৰণে কন্টিনিউ কৰিব বিচাৰিছো। আৰু বাকি আমাৰ কচুগাঁও, দতমা, গোসাইগাঁও এই সাইডেওটো অলপ কেছ আছে কাৰণে কুল মিলাই 12টা কেম্প আমি আৰম্ভ কৰিব বিচাৰিছো। আমাৰ হেলথ ডিপাৰ্টমেন্টৰ পৰা আজি আমি পুনৰ ৰিভিউ কৰিছো। ইয়াত আমাৰ ডেপুটি কমিশনাৰ NHMৰ বিষয়া আৰু লগতে মেডিকেল কলেজ আমি একেলগে বহি প্লাই কিছুমান পলিচি আমি আপডেট কৰিছো। যি অঞ্চলত আমাৰ সাৰ্ভিলেন্স ওয়াৰ্কাৰ কম আছে, যত আমাৰ আশা কৰ্মী কম আছে, সেই অঞ্চলবিলাকত সব মানে ফ্যামিলি টু ফ্যামিলি ভিজিট কৰি প্লাই সবকো যাতে টেষ্ট কৰিব পাৰে, সাৰ্ভে কৰিব পাৰে, ইয়াৰ কাৰণে মেন পাৱাৰটো বাঢ়াই দিয়াৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। আৰু সেই এৰিয়া বিলাকৰ কাৰণে আমাৰ হান্স ফাউণ্ডেশ্যন অঞ্চলৰ কাৰণে আমি এম্বুলেন্স কিনিও ৰেডি কৰিছো। মেডিকেল কলেজতো স্পেশালি মেলেৰিয়া আক্ৰান্ত সকলৰ কাৰণে স্পেশালি আমি ট্ৰিটমেন্ট কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু মেডিকেল কলেজে আমাক কোঅপাৰেট কৰিছে। আৰু ডক্টৰ যত হেল্থ কেম্প হ'ব ইয়াতো মেডিকেল কলেজৰ পৰা ডক্টৰ পঠোৱা হ'ব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলৰেডি আলোচনা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাকালি গুৱাহাটীৰ পৰা এটা টিম আমালৈ কোকৰাঝাৰলৈ পঠাইছে। তেখেতসকলে অহাকালি আহি পাব আৰু অহা পৰহিলৈ কমিশনাৰো আহি পাব হেল্থৰ। বাকি যিখিনি মেডিচিন আমাৰ তাত যথেষ্ট আছে আৰু যেটো RD কিট টেষ্ট কৰাৰ কাৰণে এতিয়ালৈকে আমাৰ তাত যথেষ্ট আছে, প্ৰায় 3000 আছে। 2000 আৰু পঠাই দিব বুলি আমাৰ অসমৰ হেলথ ডিপাৰ্টমেন্টৰ পৰা জনোৱা হৈছে। আৰু আঠুৱাৰ পৰা আদি কৰি যিখিনি প্ৰয়োজন আছে আমি সব এতিয়া আমাৰ যিখিনি আছে আৰু যিখিনি আহিব সেইখিনি আমি সব আজি হিচাপ নিকাচ কৰিছো আৰু সেইখিনি সব ৰেডি হৈছে। তো সেই কাৰণে মই বিশেষভাৱে আমাৰ যিখিনি অঞ্চলত আক্ৰান্ত হৈ আছে সেই ৰাইজক সজাগতা কৰাৰ কাৰণে ধান চপোৱা সময় সবে ধান কাটিছে আৰু এইখিনি সময়ত গাঁৱৰ মানুহবিলাক খুব ব্যস্ত থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। আৰু গধূলি সময়তো প্ৰায় ঘৰৰ পৰা বাহিৰতে থাকা হয়, কিছুমানে ধানটো কি কয় মাৰণ মাৰে বা কিবা কৰে, তেনেকুৱা বহুত ব্যস্ত থাকে। মই সেই সকলক অনুৰোধ কৰিছো যাতে তেখেতসকলে এই পৰিৱেশটো কোনো যাতে নেগলেক্ট নকৰে আৰু সকলো ভালকে কাপোৰ পিন্ধি থাকিব লাগে, ৰাতি ভালকে আঠুৱাটো লগাব লাগে আৰু দিনতো যদি কোনোবা খুয়ে তাতে আঠুৱাটো লগাই পেলাই খুব লাগে। মই হেতু অনুৰোধ কৰিছো। আৰু ঘৰত যিজনৰ জ্বৰ হৈছে হেতু ৰখিব নালাগে, টেষ্ট কৰিব লাগে।